মই আমাৰ এই উত্তৰ বনগাঁও অঞ্চলত আদিত্য ৰাভাৰ যি শোভাযাত্ৰা এটা ডাঙৰ শোভাযাত্ৰা হৈছিলে এই শোভাযাত্ৰাটোত অংশগ্ৰহণ কৰিলোঁ আৰু ইয়াতে আহি আমাৰ শোভাযাত্ৰাৰ সামৰণি কৰিলে আৰু সকলোকে যি ধৰণৰ উৎসাহ দেখিলোঁ এই উৎসাহত আদিত্য ৰাভা ডাঙৰীয়া বিপুল ভোটত বিজয়ী হ'ব তাত চিন্তা কৰিব লগা নাই আৰু এইবাৰ ৰাভা যৌথ সংগ্ৰাম মঞ্চ আৰু ভাৰতীয় জনতা পাৰ্টিৰ যি মিত্ৰ দল বা এজিপি আমাৰ যি মিত্ৰ দল এই মিত্ৰ দলে ৩৬খন আসনে পাব আৰু সেইটোৱে আমি আশা কৰি এইবাৰ নিৰ্বাচন দিছোঁ। বিৰোধী শূন্য পৰিৱেশ, বিৰোধী নাই। আমাৰ কথা যে ৩৬খনে পাব লাগে, তাৰ কাৰণে নিৰ্বাচনত আমি অৱতীৰ্ণ হৈছোঁ আৰু সেই পৰিৱেশটোৱে এইবাৰ দেখি আছোঁ। আৰু ৰাভা আসামবাসী ৰাইজলৈ এটা অনুৰোধ থাকিব যে অন্ততঃ উন্নয়নৰ স্বাৰ্থত ইয়াত সকলো জাতি জনগোষ্ঠীৰ যি সমন্বয়, আজি ৰাভা যৌথ সংগ্ৰাম মঞ্চৰ নেতৃত্বত গোটেই জাতি জনগোষ্ঠীবিলাকৰ এটা সমন্বয় আমি দেখিছোঁ। আজি ইয়াত ৰাভা কেণ্ডিডেটো আছে, বড়ো কেণ্ডিডেটো আছে, গাৰো কেণ্ডিডেটো আছে, কলিতা মানুহো আছে, কোচ ৰাজবংশীও আছে, চবেই লগ হৈ গোৰ্খা মানুহ আছে, সকলোৱে লগ হৈ এটা সুন্দৰ পৰিৱেশ সৃষ্টি কৰিছে। এই পৰিৱেশৰ স্বাৰ্থতে আমি সদায় ইয়াত এটা সুন্দৰ সমন্বয়ৰ পৰিৱেশ লাগিব লাগিব আৰু এই সমন্বয়ৰ পৰিৱেশ টংকেশ্বৰ ৰাভা ডাঙৰীয়াৰ নেতৃত্বত হ'ব পাৰে আৰু হৈ আছে আৰু সেইকাৰণে আমি টংকেশ্বৰ ৰাভা ডাঙৰীয়াক বিপুল ভোটত তেওঁৰ সমৰ্থন যিমান আছে গোটেই ৰাভা যৌথ সংগ্ৰাম মঞ্চ আৰু ভাৰতীয় জনতা পাৰ্টীৰ গোটেইকেইখন আসনত জিকাই পুনৰ আমি ইয়াত চৰকাৰ গঠন কৰিব পাৰোঁ। কমলা কলিতাটো আজিৰ তাৰিখত এজিপি আমাৰ লগত থকাৰ পিছত কমলা কলিতাই ব্যক্তিগতভাৱে কাৰোবাৰ কেণ্ডিডেটৰ পিছত ঘূৰাটোৱে তেওঁৰ দলৰ প্ৰতি দায়িত্ব নথকাটো বুজায়। কাৰণ অসম গণ পৰিষদৰ সভাপতি, কাৰ্যকৰী সভাপতি বা গোটেই দলটোৱে আলোচনা কৰি আমাৰ সমৰ্থনত আমি একেলগে মিত্ৰ দল বা ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা হিচাপে কাম কৰিছোঁ। এতিয়া কমলা কলিতাই তাৰ পৰা ওলাই গৈ কোনোবা কেণ্ডিডেটৰ লগত লগা মানে তেওঁৰ দলৰ প্ৰতি আনুগত্যতা নাই, সেইটো প্ৰকাশ কৰে। আৰু আনুগত্যতা নথকা মানুহ কোনদিনা বেলেগ পাৰ্টিত যায় কি ঠিক আছে। এনেই কি কৈছে মই ক'ব যোৱা নাই, কিন্তু আপোনালোকৰ সংবাদ মাধ্যমৰ পৰা মই গম পাই আছোঁ যে কমলা কলিতা খুব কম দিনত কংগ্ৰেছত যাব বুলি আপোনালোকে দেখুৱাই আছে। আপোনালোকে দেখুৱাইছে, মই মাত্ৰ আপোনালোকৰ কথাখিনি কৈছোঁ। ধন্যবাদ।